গুড মৰ্নিং এভৰিৱান। কেইদিনমানৰ আগত মা তাৰাপীঠ মন্দিৰ যোৱা ভিডিঅ' কেইটামান শ্বেয়াৰ কৰিছিলোঁ। তাৰে লাষ্টৰ পাৰ্টটো শ্বেয়াৰ কৰিব ৰৈ গৈছিলে। আৰু ইয়াত দেখিছে আমি ৰাতিপুৱাই গৈ পাই ইয়াৰ দিদিৰ চিনাকিয়ে পাণ্ডা এজন ল'লোঁ। আমি পাণ্ডাজন ল'লে সুবিধা হয়, বহুখিনি বুজাই কৰি দিব পাৰে। তাৰপিছতে আমি তেওঁৰ দোকানৰ পৰাই ফুল আৰু প্ৰসাদ লৈ ল'লোঁ। এতিয়া মেইন মন্দিৰলৈ গৈ আছোঁ আৰু মানুহৰ ভিৰ ইয়াত বহুত হয়। আজি বুলিয়ে নহয়, সদায় ভিৰ হয়। ইয়াত দেখিছে নহয় কিমান মানুহৰ ভিৰ। তেওঁ আমাক পূজাও কৰাই দিম বুলি কৈছে। ধুনীয়াকৈ পূজাও কৰাই দিব, মাক দৰ্শনো কৰাই দিব। আৰু ইয়াত তেওঁ লৈ গৈ আছে, আমি কোনপিনে যাব লাগিব দেখাই দিছে। আমি ৰাতিপুৱা 8টা বজাতে গৈ মন্দিৰ পাইছিলোঁ, কিন্তু তাৰ আগতে বহুতে লাইন লৈয়ে আছে। যিসকল দূৰৰ পৰা আহে তেওঁলোকে ৰাতিৰ পৰাই লাইন লৈ থাকে, যিহেতু বহুত ভিৰ হয়। আৰু ইয়াৰ লাইনত গৈ আছোঁ আৰু কাষতে দেখিছেনে, এয়া হৈছে মাৰ প্ৰসাদ। আৰু এই মাৰ প্ৰসাদ সকলো ভক্তৰ কাৰণেই বনোৱা হয়। এনেকৈ আমি 2 ঘণ্টামান লাইনত থকাৰ পিছত দৰ্শন কৰিব পাৰিলোঁ, কিন্তু তাৰ আগতে মোবাইল জমা দিলোঁ। সেইকাৰণে মন্দিৰৰ ভিতৰৰখিনি আপোনালোকক দেখাব নোৱাৰিলোঁ। মন্দিৰৰ ভিতৰত কেমেৰা এলাউ নাই। ধুনীয়াকৈ আমি দৰ্শন কৰিলোঁ, মনটো বহুত ভাল লাগিলে। আৰু মাৰ মন্দিৰত ধূপ জ্বলোৱা নহয় ভিতৰত, মাৰ চৰণত আলতা দিয়া হয় আৰু ফুল প্ৰসাদ এনেকৈ আমি আগবঢ়ালোঁ। আৰু ইয়াত দেখিছে নহয়, বাহিৰত আহি আমি এতিয়া ধূপ জ্বলাব লৈছোঁ। ইয়াতে সকলোৱে ধূপ জ্বলায়। আৰু তাৰপিছতে ধূপ জ্বলাই কৰি আমি গ'লোঁ প্ৰসাদ খাবৰ কাৰণে। আৰু এই মাৰ প্ৰসাদত সকলোখিনিয়ে থাকে, পোলাও, ভাত, দালি, চব্জি, ক্ষীৰ, মিঠাই আৰু লগতে থাকে মাছ। মই কিন্তু কোনোদিন খাই পোৱা নাই মন্দিৰত, কিন্তু ৱেষ্ট বেংগলৰ এইটো নিয়মে হয় বোলে, মন্দিৰৰ প্ৰসাদত মাছো দিয়া হয়। আৰু আমি ধুনীয়াকৈ ইয়াৰ প্ৰসাদ খাই ল'লোঁ। আৰু প্ৰসাদ খাই কৰি উঠি আমি তাৰ চাইট চিনবোৰ চাব গ'লোঁ। বেছিভাগ মন্দিৰে আছে। আৰু ইয়াৰ নেক্সট ভিডিঅ'ত মই সেইখিনিও দেখাম। আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'বোৰ। তো আজিলৈ বাই বাই।